প্ৰতি বছৰে ভাৰতত মহাশিৱৰাত্ৰি অতি ধুমধামেৰে পালন কৰা হয়। সকলো ভক্তই ভগৱান শিৱক ফল ফুল অৰ্পণ কৰে আৰু শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰি নিজৰ মনৰ বাঞ্ছা পূৰণ হ'বৰ বাবে ভগৱান শিৱক প্ৰাৰ্থনা কৰে। এই দিনটোত ভক্তই ভাঙো গ্ৰহণ কৰা দেখা যায়। আজি মই আপোনাক ক'ব বিচাৰিছোঁ শিৱৰাত্ৰি কিয় পালন কৰা হয়। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰাণত বহুতো কাহিনী এই মহাশিৱৰাত্ৰিৰ সম্বন্ধত প্ৰচলন আছে। ভাগৱত পুৰাণৰ মতে সমুদ্ৰ মন্থনৰ সময়ত বাসুকী নাগৰ মুখৰ পৰা ভয়ংকৰ বিষ নিৰ্গত হ'বলৈ আৰম্ভ কৰিলে। বিষৰ প্ৰভাৱে সমগ্ৰ বায়ুমণ্ডল ছানি ধৰিলে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সকলো দেৱ-দেৱতাই ঋষি-মুনিয়ে ভগৱান শিৱৰ ওচৰলৈ গ'ল আৰু সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শিৱক প্ৰাৰ্থনা জনালে। ভগৱান শিৱ যিহেতু দানী আৰু অলপ প্ৰাৰ্থনাতেই প্ৰসন্ন হয়, সেয়ে তেওঁ বাসুকীৰ মুখৰ পৰা ওলোৱা সেই বিষখিনি পান কৰি পেলালে। নিজৰ ধ্যান শক্তিৰ দ্বাৰা শিৱই সেই বিষখিনি কণ্ঠত ধাৰণ কৰি ল'লে। সেয়ে শিৱক নীলকণ্ঠ বুলিও কোৱা হয়। সেই সময়তে সমুদ্ৰৰ পানীৰ পৰা চন্দ্ৰই নিজৰ পোহৰৰ সৈতে প্ৰকট হ'ল। দেৱতাৰ অনুৰোধ মতে সেই বিষখিনিৰ পৰা পোৱা কষ্টৰ বাবে তেওঁৰ শান্তিৰ কাৰণে ভগৱান শিৱই নিজৰ জটাত চন্দ্ৰমাক বহুৱাই ল'লে। তেতিয়াৰ পৰাই তেওঁৰ নাম চন্দ্ৰশেখৰ হ'ল। শিৱৰ দ্বাৰা এই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ বাবে আৰু সেই বিষখিনিৰ পৰা মহাদেৱৰ কষ্টৰ উপশম ঘটিবৰ বাবে গোটেই ৰাতি সেই চন্দ্ৰৰ পোহৰত সমগ্ৰ দেৱ-দেৱতা ঋষি-মুনি আদিয়ে শিৱৰ গুণাগুণ কৰি গোটেই নিশাটো পাৰ কৰিল আৰু সেই মহান ৰাতিটোক তেতিয়াৰ পৰাই শিৱৰাত্ৰি নামেৰে জনা যায়। মই আপোনাক দ্বিতীয়টো কাহিনী জনোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ শিৱ পূজাত কি কি আৱশ্যকীয় সামগ্ৰী থাকিব লাগে। শিৱ পুৰাণৰ মতে শিৱ পূজাত থাকিবলগীয়া অত্যাৱশ্যকীয় বিভিন্ন সামগ্ৰী তথা উপাদানসমূহ হ'ল এনেধৰণৰ। প্ৰথমতে আছে শিৱ পূজাৰ লিংগটো বেলপাত তথা চাউল মিহলি পানী গাখীৰ আৰু মৌৰসেৰে ধুই ল'ব লাগে। দ্বিতীয়তে হৈছে শিৱলিংগটো ধোৱাৰ পিছত ৰঙা সেন্দুৰ সানিব লাগে। তৃতীয়তে হৈছে ফল দান কৰিব লাগে। চতুৰ্থতে হৈছে ধূপ কাঠি জ্বলাব লাগে। পঞ্চমতে হৈছে যজ্ঞৰ জুইৰ পোহৰ লাগে আৰু ষষ্ঠতে তথা অন্তিমতে হৈছে বেলপাত প্ৰয়োগ কৰিব লাগে যাতে মহাদেৱ অৰ্থাৎ শিৱ প্ৰসন্ন হয়। ঠিক আছে, তেতিয়াহ'লে আহক দ্বিতীয়টো কাহিনী আৰম্ভ কৰোঁ। প্ৰাচীন কালত এখন গাঁৱত গুৰুদ্ৰোহ নামৰ এজন চিকাৰীয়ে বাস কৰিছিল। তেওঁৰ পেচা আছিল জন্তুবোৰৰ চিকাৰ কৰা আৰু এই কাম কৰিয়ে তেওঁ নিজৰ আৰু লগতে তেওঁৰ পৰিয়ালৰ ভৰণ পোষণ কৰিছিল। অইন এদিনৰ নিচিনাকৈ সেইদিনাও কাহিলি পুৱাতে তেওঁ চিকাৰলৈ ওলাই গৈছিল। সেইদিনা খালী পেটতে আছিল, অৰ্থাৎ তেওঁৰ একো খোৱা হোৱা নাছিল। সেইদিনাখন আছিল শিৱৰাত্ৰিৰ দিন। কিন্তু সেইদিনাখন বহু সময় চিকাৰ বিচাৰি তেওঁ কোনো ধৰণৰ চিকাৰ বিচাৰি পোৱা নাছিল আৰু তেওঁ বহু চিন্তিত হৈ পৰিছিল। তাৰপিছত তেওঁৰ পানী পিয়াহ লগাত এটা পুখুৰীৰ ওচৰলৈ গ'ল আৰু পুখুৰীটোৰ পৰা পানী লৈ তাৰ কাষতে থকা এডাল গছৰ ওপৰত উঠিল আৰু সেই গছডাল আছিল বেলগছ। সেই উক্ত গছজোপাৰ তলতে আছিল এটা শিৱলিংগ। কিন্তু এই শিৱলিংগটো গছৰ শুকান পাতেৰে ঢাক খাই আছিল, সেয়ে গুৰুদ্ৰোহে শিৱলিংগটো দেখা পোৱা নাছিল। তেওঁ গছজোপাত বহি পানী খাবলৈ লওঁতে অকণমান পানী আৰু কেইটামান গছৰ বেলপাত অকপতে উক্ত শিৱলিংগটোত আহি পৰিছিলহি। এনেধৰণে অজানিতে তেওঁ খালী পেটেৰে থকা বাবে তেওঁৰ ব্ৰত পালন কৰাও হ'ল আৰু লগতে প্ৰথম পহৰৰ শিৱ পূজাও কৰা হৈ গৈছিল।
প্ৰথম প্ৰহৰৰ অন্তত কিছু সময়ৰ পিছত এজনী গাভিনী হৰিণ সেই পুখুৰীটোত পানী খাবলৈ আহিল। চিকাৰীজনে হৰিণজনী দেখা পোৱাৰ লগে লগে নিজৰ ধনুকাঁড়ডাল উলিয়ালে আৰু হৰিণজনীলৈ লক্ষ্য কৰিলে। হৰিণজনীয়ে গছজোপাত কিবা খচমচ অনুভৱ কৰি গছজোপালৈ চোৱাত চিকাৰীজনক দেখা পাই ক'বলৈ ধৰিলে, হে চিকাৰী, তুমি মোক নামাৰিবা। তেতিয়া চিকাৰীজনে ক'লে, মোৰ অন্য উপায় নাই, মোৰ লগতে মোৰ পৰিয়ালো ভোকত আছে, সেয়ে মই তোমাক এনেয়ে যাবলৈ দিব নোৱাৰোঁ। হৰিণজনীয়ে তেতিয়া ক'লে, মই মোৰ পোৱালীকেইটা মোৰ স্বামীক ৰক্ষা কৰি থৈ আহিছোঁ, মোক যাবলৈ দিয়া। তেতিয়া চিকাৰীজনীৰ হৰিণজনীৰ প্ৰতি দয়া উপজিল আৰু হৰিণজনীক যাবলৈ দিলে। কিছু সময়ৰ পিছত চিকাৰীজনে আৰু এজনী হৰিণ তাৰ পোৱালীবোৰৰ সৈতে সেই ঠাইলৈ আহি থকা দেখা পালে। চিকাৰীজনে লগে লগে নিজৰ ধনুকাঁড়ডাল উলিয়ালে আৰু হৰিণজনীক লক্ষ্য কৰিলে। হৰিণজনীয়ে হঠাতে চিকাৰীজনক দেখা পাই ক'বলৈ ধৰিলে, হে চিকাৰী, মই মোৰ পোৱালীকেইটাক সিহঁতৰ বাপেকৰ ওচৰত থৈ আহিব দিয়া, তাৰপিছত লাগিলে তুমি মোৰ চিকাৰ কৰিবা বা নিজেই মই আহি এই ঠাইত উপস্থিত হ'মহি। তেতিয়া চিকাৰীজনে ক'লে, মোৰ আন উপায় নাই, মই মোৰ পৰিয়ালৰ কাৰণে তোমাৰ চিকাৰ কৰিবই লাগিব। হৰিণজনীয়ে তেতিয়া ক'লে, তুমি যেনেকৈ তোমাৰ সন্তান আৰু পৰিয়ালৰ কথা ভাবিছা, ঠিক তেনেকৈ ময়ো মোৰ সন্তানৰ কথা চিন্তা কৰোঁ, সেয়ে তুমি মোক কিছু সময় দিয়া, তাৰপিছত মই নিজেই তোমাৰ ওচৰলৈ আহি নিজকে আত্মসমৰ্পণ কৰিম। হৰিণজনীৰ নিজৰ সন্তানৰ প্ৰতি থকা এনে প্ৰেম দেখি চিকাৰীজনৰ হৰিণজনীৰ প্ৰতি দয়া উপজিল আৰু এই হৰিণজনীক চিকাৰীজনে যাবলৈ দিলে। এইদৰেই চিকাৰীজনে গছডালৰ ওপৰৰ সকলো পিনে বেলেগ চিকাৰৰ আশাত দৃষ্টি নিক্ষেপ কৰি থাকিল আৰু সময় পাৰ কৰিবৰ বাবে হাতেৰে গছৰ বেলপাতবোৰ ছিঙি ছিঙি তলত পেলাই আছিল। তেওঁৰ অজ্ঞাতে বেলপাতবোৰ গছজোপাৰ তলত থকা শিৱলিংগটোতে পৰি আছিল। সেইখিনি সময়তে চিকাৰীজনে আৰু এটা হৰিণ সেইফালে আহি থকা দেখা পালে। ঠিক আগৰ দৰেই চিকাৰীজনে নিজৰ ধনুকাঁড় উলিয়াই হৰিণটোক মাৰিবলৈ লওঁতেই হৰিণটোৱে ক'লে, তুমি যদি অলপ আগতে ইয়াত চৰি থকা মোৰ পত্নী আৰু পোৱালীকেইটাক মাৰি পেলাইছা, তেতিয়াহ'লে মোকো তুমি অতি সোনকালে মাৰি পেলোৱা, কিয়নো সিহঁতৰ অবিহনে মোৰ জীৱন বৃথা। চিকাৰীজনে ক'লে, মইতো সিহঁতক এতিয়ালৈকে মাৰি পেলোৱা নাই, সিহঁতক অলপমান সময় দিছোঁ। তেতিয়া হৰিণটোৱে ক'লে, তেতিয়াহ'লে মোকো অকণ মোৰ সন্তানকেইটাক লগ কৰিবৰ বাবে সময় দিয়া, তাৰপিছত মই নিজে আহি ইয়াতে উপস্থিত হ'ম। এই কথা শুনি চিকাৰীজনে ভাবিলে, বাকী দুজনীক এবাৰ যিহেতু সুবিধা দিলোঁ, ইয়াকো এবাৰ সুবিধা দি চাওঁচোন। সেইবুলি চিকাৰীজনে হৰিণটোক যাবলৈ দিলে। কিছু সময় পিছত তিনিওটা হৰিণ চিকাৰীজনৰ সন্মুখত আহি হাজিৰ হ'লহি। চিকাৰীজনে অজানিতে শিৱ পূজাৰ বাবে কৰিবলগীয়া ব্ৰত, বেলপাত আৰু জল আগবঢ়োৱা আদিবোৰ কৰি আছিল বাবে তেওঁৰ মনৰ পৰা পাপ আঁতৰি মন নিৰ্মল আৰু পবিত্ৰ হৈ পৰিছিল। তাৰ ফলাফলস্বৰূপে হৰিণ তিনিটা চিকাৰ কৰাৰ পৰিৱৰ্তে সিহঁতক মুক্ত কৰি দিছিল আৰু ভূতকালত কৰা অগণন জন্তু চিকাৰ হত্যাৰ বাবে নিজকে দোষী বুলি ভাবিবলৈ ধৰিছিল। এনেতে সেই স্থানত ভগৱান শিৱ প্ৰকট হ'ল আৰু গুৰুদ্ৰোহক ক'লে, বৎস, আজিৰ পৰা তুমি কেতিয়াও এনে কাম নকৰিবা, যি তোমাৰ মন পাপ আৰু আত্মগ্লানিৰে ভৰাই পেলায়। সেই কথা শুনি তেওঁ অলপ আচৰিত হ'ল। গুৰুদ্ৰোহে ভগৱান শিৱক সুধিলে, কিন্তু প্ৰভু, মোৰ দৰে এজন পাপীক আপুনি কিয় দৰ্শন দিলে? তেতিয়া ভগৱান শিৱই ক'লে, বৎস, আজি শিৱৰাত্ৰি, তুমি অজানিতে হ'লেও মোৰ পূজন কৰিলা, সেয়ে মই ইয়াত সন্তুষ্ট হৈ তোমাৰ সকলো পাপ খণ্ডন কৰি তোমাক দৰ্শন দিলোঁ আৰু সেই পাপবোৰৰ পৰা মুক্ত কৰি তোমাক পবিত্ৰ কৰিলোঁ। আজিৰ দিনটোত যিয়ে মোৰ পূজা কৰিব, সিয়ে এই ফল লাভ কৰিব পাৰিব।